বিশেষকৈ আজি এই যুৱ যিটো সন্মিলন আয়োজন কৰা হৈছে আৰু মই শিক্ষক হিচাপে দৈনন্দিন জীৱনত যুৱকসকলৰ লগত জড়িত হৈ থাকোঁ, তেওঁলোকৰ যিবিলাক ইছ্যু সেইবিলাকৰ লগত জড়িত হৈ থাকোঁ আৰু ঠাকুৰলৈ মোৰ কেতিয়া কেতিয়া মনত পৰে সেই কথাখিনি আপোনালোকক আজি কোৱাৰ মই চেষ্টা কৰিম। আজিকালি যুৱকসকলে প্ৰথম কথা কি বিচাৰে, তেওঁলোকৰ অভিভাৱকে কি বিচাৰে যে তেওঁলোকে ভালকৈ পঢ়া শুনা কৰক আৰু আগুৱাই যাওক, জীৱনত সফল হওক। নিউজ কিছুমান পালে মনটো বিচলিত হৈ যায়। আজি কেইবামান আগত যিসকল আপোনালোকে এইখিনি তথ্য আপোনালোকে ৰাখে, ভাৰতৰ যিটো টপ ৰেংক ইনষ্টিটিউট, সেইটো ইণ্ডিয়ান ইনষ্টিটিউট অফ ছায়েন্স বেংগলোৰ, সেইটো 1 নম্বৰ ৱৰ্ল্ডৰ ৰেংকিঙতো সি আছে। তাৰ এটা নিউজ যেতিয়া পঢ়িবলৈ পালোঁ তেতিয়া আকৌ মোৰ ঠাকুৰলৈ মনত পৰিলে। আপোনালোকে যিসকলে হয়তো কথাটো নাজানে, আপোনালোকে শুনি খুব শ্বকড হ'ব। সেই ইনষ্টিটিউটত হোষ্টেল ৰুমবিলাকত চিলিং ফেন চব খুলি দিয়া হৈছে, সকলো চিলিং ফেন খুলি দিয়া হৈছে, চিলিং ফেনৰ যিটো হুক থাকে চব আঁতৰাই দিয়া হৈছে আৰু তাত ৱাল মাউণ্টেড ফেন, এই যে ৱালত লগাই দিয়ে যিটো ফেন, সেইটো ফেন তাত লগাই দিয়া হৈছে। এটাও তাত চিলিং ফেন নাই সেইটো হোষ্টেলত। আপোনালোকে নিজে গুগলত চেক কৰি চাব পাৰে, চিলিং ফেন ৰিমুভড ফ্ৰম IISc বেংগলোৰ। কিয় কৰা হৈছে আপোনালোকে কাৰণটো জানক। এতিয়া ভাৰতবৰ্ষৰ আটাইতকৈ মেধাসম্পন্ন ল'ৰা ছোৱালী তাত যায় আৰু তাৰ কি সমস্যা আপোনালোকে শুনক। সেই বছৰটোত 4টাকৈ ছুইচাইড কেছ চিলিং ফেনৰ ওলমি তাত সংঘটিত হ'ল আৰু সেইবাবে তেওঁলোকে এনেকুৱা এটা ডিচিশ্যন তাত ল'বলগীয়া হৈছে যে চিলিং ফেনটো দেখিলে হয়তো তেনেকুৱা প্ৰৱণতাবিলাক তেওঁলোকৰ মনত জাগে, সেইবাবে চিলিং ফেনকে আঁতৰাই দিয়া হওক। কিয় এই যে চৰম পন্থাটো কিয় এই যুৱ সমাজে মাজে মাজে লৈ লয়? এইটো মই এটা আপোনালোকক ডাটা দিলোঁ। মই আমাৰ ওচৰতে গুৱাহাটী IIT, তাৰো ডেটা মই আপোনালোক দিব পাৰোঁ। প্ৰত্যেক বছৰ কেইবাটাও যুৱ ধুনীয়া ধুনীয়া ল'ৰা, মেধাসম্পন্ন ল'ৰা ছোৱালী, তেওঁলোকে নিজৰ জীৱনটোক গৌণ কৰি ভাবে মৃত্যুটোক আঁকোৱালি ল'লে হয়তো তেওঁলোকে শান্তিত থাকিব, এনেকুৱা ভাবি তেওঁলোকে সেই তেনেকুৱা ধৰণৰ পন্থা লয়। আৰু মই তেতিয়া ভাবোঁ যে কিয় তেনেকুৱা ডিচিশ্যন তেওঁলোকে ল'লে। জীৱন বৰ অনুপম বুলি কোৱা হয়। জীৱনটো উপভোগ কৰিবৰ কাৰণে আমাক পৰম পিতাই ইয়ালৈ পঠাইছে। আমাৰ ভিতৰত 2টা ইনষ্টিংক্ট তেওঁ দিয়ে পঠাইছে, উইল টু লিভ এণ্ড উইল টু এনজয়। জীয়াই থকাৰ কামনা, জীয়াই থকাৰ যিটো বাসনা, আকুতি আমাৰ ভিতৰত আছে, লগতে উপভোগ কৰা জীৱনটো, সেইটো আকুতিও দিছে। আৰু জীৱনটো উপভোগ কৰিবৰ কাৰণে আমাক কিছুমান বস্তু দিছে, আমাক বৃত্তি প্ৰবৃত্তি দিছে। কিন্তু সেইখিনি আকৌ কেতিয়াবা আমি উপভোগ নকৰি সেইখিনিয়ে আমাক চালিত কৰে। আৰু তেতিয়াই এই যে গ্লানি বোলা বস্তুটো মনলৈ আহে। আপোনালোকে যিসকলে চিগাৰেটৰ পেকেট যিটো দেখিছে, হয়তো আজি 10 বছৰমানৰ পৰা চিগাৰেটৰ পেকেটটোত এটা কেঞ্চাৰৰ বিভৎস এটা ছবি তাত প্ৰিণ্টেড থাকে। বক্সটোত যিটো চিগাৰেটৰ বক্স, তাত এটা কেঞ্চাৰ হোৱা এটা টিউমাৰৰ ফটো এটা দিয়া থাকে। আৰু যিসকলে সেৱন কৰে তেওঁলোকে প্ৰত্যেক দিনাই সেই ছবিটো দেখে। সেই ছবিটো কিয় দিয়া আছে? ৱাৰ্ণিং, যে চিগাৰেটটো খালে তেনেকুৱা হ'ব পাৰে। কিন্তু সেই ছবিটো তাত থকা তৎসত্ত্বেও মানুহে কিন্তু চিগাৰেটটো খায়। মোৰ এনেকুৱা হ'ব পাৰে সেইটো ভাবিও খায়। সেইটো এটা মই উদাহৰণ দিছোঁ। পৰম দয়াল শ্ৰী ঠাকুৰে কৈছে যে সত্তা সচিদানন্দময় অসৎ নিৰোধী সতই, মানে সত্তা আমাৰ বাচি থাকিবলৈ, আমি জীয়াই থাকিবলৈ যিবিলাকে জীয়াই থকাৰ আমাক সহায় কৰে, সেই বস্তুবিলাক কিন্তু আমি স্বতঃস্ফূৰ্তভাৱে ভলণ্টেৰিলি, কোনোবাই শিকাই দিব নালাগে। বাচ্ছা এটাক আজিকালি পাশ্চাত্যত ছুইমিং পুলত বাচ্ছা জন্ম দিয়াৰ এটা প্ৰচেছ আছে। কিয় কৰে জানে আপোনালোকে? ছুইমিং পুলত বাচ্চাটো জন্ম এইকাৰণে হয় কাৰণ সি জন্মৰ পৰাই ষ্ট্ৰাগল কৰিবলৈ শিকিব, জীয়াই থকাৰ যিটো সংঘৰ্ষ সংগ্ৰাম সেইটো সি কৰিব। এক্সপেৰিমেণ্টটো এইটো যে
মানে ভূমিষ্ঠ হোৱাৰ পিছতেই যদি চুইমিং পুলত বাচ্চাটোক এৰি দিয়া হয় সি নিজেই বস্তুটোত হাত পা লৰচৰ কৰি উপঙি থাকিব তেওঁক সাৰ্ভাইভেল ইনষ্টিংটো তেতিয়াই তেওঁক দিয়া হয় আৰু মই যেটো কথা ক'ব বিচাৰিছো যে জন্মগতভাৱে আমি সেইটো লৈয়ে আহিছো বছাৰ যেটো আকুতি সাৰ্ভাইভেলৰ যেটো আকুতি সেটো আমি লৈয়ে আহিছো আৰু আমাৰ ভিতৰৰ যেটো মানে কনসিয়েন্স বুলি কয় সেটো আমাক প্ৰত্যেক মুহূৰ্ততে আমাক গাইড কৰে আমাক ইংগিত দিয়ে যে এইটো তুমি কৰিব লাগে এইটো কৰিব নালাগে এইটো তুমি কিন্তু সেই ইংগিতটো ইশাৰাটো আমি মনৰ পৰা পোৱাৰ পিছতো আমি কিন্তু ভুলবিলাক কৰোঁ কিয় কৰোঁ হেতুৰ কাৰণ হৈছে বৃত্তি প্ৰবৃত্তি ঠাকুৰে প্ৰবৃত্তিটো বৃত্তি বুলি কৈছে কিয় এটো বৃত্তাকাৰৰ দৰে বস্তুটো গোল সাৰ্কেল সেটোত এবাৰ যি মানুহ ঘুমাই গ'ল ফসি গ'ল সি আৰু ওলাব নোৱাৰে বৃত্তি প্ৰবৃত্তি বিলাকে যেতিয়া আমাক নচুৱাই আমি তেহেতৰ দ্বাৰা যেতিয়া পৰিচালিত হওঁ তেতিয়াই কিন্তু যিমান দুখ কষ্ট জীৱনত আছে সেইখিনি আমাৰ মাজত আহে যিকোনো সমস্যা আপোনালোকে পৃথিৱীৰ আদি উঠাই লওক ব্যক্তিগত সমস্যা দাম্পত্য জীৱনৰ সমস্যা ৰাষ্ট্ৰৰ সমস্যা সামাজিক সমস্যা বিশ্বৰ সমস্যা যিকোনো সমস্যা আপোনালোকে উঠাই চাওক তাৰ গুৰিত কিন্তু এই যে প্ৰবৃত্তিবিলাক আমাৰ ৰিপুবিলাক কাম ক্ৰোধ লোভ মোহ মদ মাৎসৰ্য এইবিলাকৰ কাৰণেই হয় আজি ইউক্ৰেইনত যুদ্ধ হৈ আছে লোভৰ কাৰণে হৈছে আৰু কোনো কাৰণ নাই আজি গ্লোবাল ৱাৰ্মিং হৈছে মানুহৰ যেটো লোভ গ্ৰীড আৰু লাগে আৰু সেটোৰ বাবে হৈছে এই বৃত্তি প্ৰবৃত্তিবিলাকৰ লগত আমাৰ এটা যুদ্ধ চলে অন্তৰ্যুদ্ধ আৰু যেতিয়াই আমি হাৰি যাওঁ সেই যুদ্ধত এই যে সিগাৰেট সেৱন কৰা মানুহজনৰ কথা ক'লো তেওঁ যে হাৰি গ'ল তাৰপিছত তেওঁৰ ভিতৰত গ্লানি জন্ম হয় ৰিমৰ্স ৰিগ্ৰেট বুলি কোৱা হয় আপোনালোকক আৰু এটা তথ্য মই দিওঁ যোৰহাটত এজন সাইকিয়াট্ৰিক ডক্টৰ এজনক লৈ মই গৈছিলোঁ পেশেণ্ট এজনক এই বৰুৱা সাৰ্জিকেলৰ ওচৰতে বহে তেওঁ আৰু তাত বহি থাকোঁতে পেশেণ্ট বিভিন্ন এজ গ্ৰুপৰ পেশেণ্ট স্কুলীয়া ছোৱালী আহিছে আধুনিয়া আহিছে বৃদ্ধ আহিছে তাৰপিছত মই কথাটো অলপমান ভাবিলোঁ আৰু অলপ ষ্টাডি কৰি চালোঁ যে সাইকিয়াট্ৰিক পেশেণ্ট কেছ তাৰ যেটো ষ্টেটিষ্টিক্স সেইটো কি এই পৃথিৱীৰ 8 জনৰ এজন মানুহ মানসিক বেমাৰী মানসিকভাৱে কিন্তু বিশ্বৰ তুলনাত কিন্তু কৰবাত নহয় কৰবাত আমাৰ যেটো পৰিস্থিতি আমাৰ যেটো ষ্টেটাস আমি কিন্তু এতিয়াও বহুত ভালে আছো সাইকোলজিষ্ট কাউন্সেলৰ সাইকিয়াট্ৰিষ্ট এইবিলাকৰ আগত দীঘল দীঘল লাইন আজিকালি পাশ্চাত্যৰ দেশত আৰু কিয় তেওঁলোকে এনেকুৱা হৈছে আৰু আমিও সেই পথত গৈ আছো মোৰ নিজৰ ব্যক্তিগত এইটো আলোচনা পৰ্যালোচনা কৰিব চাইছো যে এইটো এই যে গ্লানিৰ ভাৱটো যে ৰিগ্ৰেট যেটো ৰিমৰ্স এই যে আমাৰ যে যুদ্ধটোত আমি হাৰি যাওঁ বাৰে বাৰে প্ৰবৃত্তিবিলাকে আমাক বশ কৰি লয় আৰু আমি এই যেটো জীয়াই থকাৰ যেটো আকুতি আমি লৈ জন্মগ্ৰহণ কৰিছো সেইটোক আওকাণ কৰি আমি যেতিয়া বিকৃত বা ব্যতিক্ৰমী পথবিলাকত যেতিয়া আমি যাওঁ তেতিয়া তেনেকুৱা ধৰণৰ গ্লানিবিলাক আহে আৰু দয়াল ঠাকুৰে খুব ক্লিয়াৰ কৰি আমাক কিন্তু তাৰ যেটো নিবাৰণ তাৰ যেটো সলিউশন হেতু দি গৈছে যে আমি বৃত্তি প্ৰবৃত্তিবিলাকক কেনেকৈ কন্ট্ৰোল কৰিম যদি সেইটোৱেই কাৰণ হয় আমাৰ যেটো হিউম্যান ওয়েলফেয়াৰৰ যদি সেইটোৱেই যদি অবস্টেকল আটাইতকৈ ডাঙৰ কেনেকৈ কন্ট্ৰোল হয় আমাৰ জীৱনটো উপভোগ কৰিবৰ কাৰণেই কিন্তু সেইখিনি বস্তু ঠাকুৰে দিছে কিন্তু যদি আমি সৃষ্টিকৰ্তাৰ লগত এজন জীৱন্ত আদৰ্শৰ লগত যদি আমাৰ অনুৰাগ থাকে আমি তেওঁৰ প্ৰতি যদি আসক্ত হওঁ তেতিয়া কিন্তু অটোমেটিক্যালি বৃত্তি প্ৰবৃত্তিবিলাক কন্ট্ৰোল হয় আজি ঠাকুৰে কিন্তু 1 পইণ্ট যেটো সলিউশন যুৱ সমাজৰ কাৰণে যেতিয়া আমি এজন জীৱন্ত আদৰ্শৰ লগত যুক্ত হৈ থাকিম তেতিয়া আমাৰ এই বৃত্তি প্ৰবৃত্তিবিলাক এডজাস্টেড হ'ব নিয়ন্ত্ৰিত হ'ব ব্যালেন্সড হ'ব বেছি কম নহয় ব্যালেন্সড ৱেট হ'ব আৰু তেতিয়া এই যে গ্লানিবিলাক হয় সেইবিলাক কমি আহিব আৰু তেতিয়া আমি যেটো এটা মৰিচিকা বুলি কোৱা হয় আজিকালি সুখ আৰু শান্তি এই দুটাক যিমান খেদি যাওঁ সিমান হি আৰু দূৰলৈ গুচি যায় আজি দুদিনমান আগত এটা ক্লাছ লৈ থাকোঁতে মই ছাত্ৰ ছাত্ৰীসকলক সুধিছোঁ যে তোমালোকে হু ইজ দ্য মোষ্ট পাৱাৰফুল পিপল ইন দ্য ছ'চাইটি কাক তোমালোকে কোনজন তেওঁলোকে কৈছে পলিটিচিয়ান তাৰপিছত আলোচনা কৰা হ'ল আৰু শেষত তেওঁলোকে কৈছে নহয় তেওঁলোকতো আটাইতকৈ মানে তেওঁলোক শক্তিমান নহয় কোন আটাইতকৈ বেছি পাৱাৰফুল কোন আটাইতকৈ বেছি শক্তিমান যাৰ মনত শান্তি আছে
তেওঁই কিন্তু আটাইতকৈ পাৱাৰফুল। আজি যুৱসকলৰ আৰু বহুত সমস্যা, ড্ৰাগছ এডিকশ্যন, আৰু অকল ড্ৰাগ এডিকশ্যন নহয়, বহুত ধৰণৰ এডিকশ্যন। মোবাইল ফোনটো এটা এডিকশ্যন ৰূপত ট্ৰান্সফৰ্ম হৈছে আজি, সিও এটা এডিকশ্যনৰ ৰূপ লৈছে, মানে সেইটো নহ'লে নহয়। আপোনালোকে নিউজ পঢ়িবলৈ পাব, মোবাইল ফোনটো টানি লোৱাৰ কাৰণে, নিদিয়াৰ কাৰণে বিভিন্ন ধৰণৰ ক্ৰাইমো হৈছে। এই যে যিটো অৱস্থা, তাক সু অৱস্থালৈ ঘূৰাই আনিবলৈ কিন্তু জীৱন্ত আদৰ্শৰ প্ৰয়োজন। আজি ছ'চিয়েল মিডিয়াত আপোনালোকে যিসকল ব্যস্ত, আজি দুদিন নহয়, আজি ধৰি লওক এই কেইমাহমানৰ পৰা বিৰাট কোহলীক আপোনালোকে জানে, তেওঁৰ ভিডিঅ'বিলাক ভাইৰেল হৈ আছে। কি ভিডিঅ'? তেওঁ উজ্জয়নত যোৱাটো লাষ্ট যিটো খেল হৈছিল মেটচ, সেইটো উজ্জয়নত হৈছিল। উজ্জয়নত মহাকাল এটা জ্যোতিৰ্লিংগ তাত আছে, আৰু তেওঁ তাত গৈছে, পূজা অৰ্চনা কৰিছে। সেইটো যোৱা দুদিনৰ কথা, আৰু তাৰ আগত তেওঁ বিভিন্ন মন্দিৰ, বিভিন্ন গুৰুসকলৰ ওচৰত গৈছে, আশীৰ্বাদ লৈছে, কথা শুনিছে। সেইখিনি ভিডিঅ' আমি ছ'চিয়েল মিডিয়াত চাইছোঁ। আৰু তাতে আৰু এটা ভিডিঅ' ভাইৰেল হৈছে লগত। কেইবাবছৰমান আগত তেওঁক সোধা হৈছিল, প্ৰশ্ন কৰা হৈছিল যে আপুনি যেতিয়া আপোনাৰ খেলটো অলপ বেয়া হৈ যায়, আপুনি পূজা অৰ্চনা কৰে নেকি? তেতিয়া তেওঁ এটা বিদ্ৰুপ, এটা তেনেকুৱা মকিং এটা ট'নত তেওঁ উত্তৰ দিছিল যে আপোনালোকে মোক দেখিলে তেনেকুৱা লাগে নেকি মই পূজা পাঠ কৰা মানুহ বুলি? সেইজন মানুহ আজি যে এই কেইটামান বছৰৰ পিছত মন্দিৰ হপিং বুলি কওঁ, মানে ইয়াৰ পৰা তাত, তাৰ পৰা তাত, কি বিচাৰি তেওঁ ফুৰিছে? তেওঁৰ জীৱনত কি নাই? তেওঁ ক্ৰিকেটত যি এচিভমেণ্ট কৰিব লাগে তেওঁ কৰিছে।